বন্ধুসকল, প্ৰথমতে মই সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। লগতে আজি আমাৰ গাঁৱত 1 বহাগ তাৰিখে খেল ধেমালি অনুষ্ঠিত কৰা হয়। আজি আমাৰ বিশেষ আকৰ্ষণ, আজি আমাৰ গাঁৱত এই খেলখনৰ বিশেষ আকৰ্ষণ চকুত কাপোৰ বান্ধি হাঁহ ধৰা প্ৰতিযোগিতা আৰু ৰছী টনা প্ৰতিযোগিতা, লগতে অন্যান্য বহুতো খেল আছে। গতিকে আজি মই আপোনালোকক গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। দাপোনলে ঘনাই চোৱা হাঁহি মাৰি নিজে নিজলে লাজ কৰা নেকি? দাপোনলে ঘনাই চোৱা হাঁহি মাৰি নিজে নিজলে লাজ কৰা নেকি? পদূলিলে ঘনাই যোৱা চেগে বুজি কালৈ ঘৰতা সাজি কাছি পদূলিলে ঘনাই যোৱা চেগে বুজি কালৈ ঘৰতে আছা সাজি কাছি। চিন্তামণি ঐ চিন্তামণি ঐ হেজাৰ হেঁপাহ অযুতা খাবুক বান্ধিল, হেজাৰ হেঁপাহ অযুতা খাবুক বান্ধিল। বাহুবলী টিম, এইটো মিডিল, আৰু এইটো হৈছে জৰাসন্ধা। এইটো জৰাসন্ধা টিম। জৰাসন্ধা টিমত গোটেইবোৰ জৰাসন্ধাৰ দৰে মানুহ, ডাঙৰ ডাঙৰ বেতন মানুহ গোটেইবোৰ আছে। এইটো জৰাসন্ধা টিম, আৰু এইটো বাহুবলী টিম। এইটো বাহুবলী টিমত আছে আমাৰ ৰাতুল দাস BSF। ঠিকে আছে ঠিক আছে। এইটো আমাৰ কৃষ্ণ, দীপক আছে আমাৰ ইফালে, চানি চাহা, আমাৰ এই বাপু আছে, কমল কলিতা আছে ইফালে, কমল ইফালে, আৰু ইফালে আমাৰ প্ৰণৱ আছে ৰাজখোৱা। এই ভিডিঅ'কেইটালৈ মই সদায় আশাবাদী। গতিকে মোৰ এই চেনেলটো আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম, জয় হিন্দ।